কি দিছি খোলচন চাও কিবা দিছি হেল্ল' গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ কেইদিনমান আগতে এটা মই ভিডিঅ' দিছিলোঁ যি খেল মহৰাণ বুলি। তো সেইটোত ভালে এটা ৰেছপঞ্চ আছে, 211টা মানে ভিউজ গেছি সেই ভিডিঅ'টোত। কেলি ভাবছোঁ কি এইবাৰ খেল মহৰাণ ফাইনেল আমি পাতি দিওঁ। খেল আৰম্ভ হ'বই মাথে এণ্ড মানে অলপ ট্ৰাইল খেলি আছে। আমাৰ লগত গিফ্টো আছে গাইজ। এইবাৰ মানে ফাইনেল হ'ব আমি কৈ আছোঁ গাইজ। তো তাৰ ফাইনেলখনত জিকাৰ পাছত মানে দুটা প্ৰাইজ থাকিব, এটা আছে ৰানাৰশ্বিপ আৰু এটা মানে মেইন ফাইনেল। তো ৰানাৰশ্বিপৰ কাৰণে আমি এইটো আনিছোঁ আৰু মেইন ফাইনেলৰ কাৰণে এইটো আনিছোঁ, যোনটো ফাইনেলত জিকে স্পনচাৰ বাই গাইজ জিঅ'য়ে। তো গাইজ সেই ভিডিঅ'টোত আমাৰ গৈছিল 211টা ভিউজ আৰু লাইক আছিল 11টা, 18টা কমেণ্টো আছিল। তাৰপৰা মানে এতিয়ানো গাইজ এই ভিডিঅ'টোত 1 নম্বৰ ট্ৰেণ্ডিঙতে চলি আছে। তো তাৰপিছত আকৌ এইটো হৈছে আমাৰ ৰিচটো গাইজ ইউটিউবে দিছে 2.1K। তো গাইজ সকলোখিনি ইয়াতে আহি গ'ল আমাৰ এতিয়া। তো গাইজ আমি এটা কাম কৰোঁ, প্ৰথমতে এয়াৰ আৰু মোৰ হ'ব, তাৰপিছত এণ্ডেডু বাকী তলদূৰো খেলে কিনে যোন যোৱা হেলি তাৰ লগত এখন লটাৰী হ'ব। আমাৰ দূৰ কাৰ লগত হয় যোন আমি লটাৰীত নাম আহে সেইটো এৰে তলদূৰো যোন জয় হ'ল তাৰ লগত খেলাখন হ'ল, তাৰপিছত ফাইনেল পাই যাব। বাকী খেল আৰম্ভ। প্ৰথম খেলা আমাৰ এফালে মোহন বাবা আৰু মোহন বাবাৰ আৰম্ভ হোৱা নাই যে কেঞ্চেল আমাৰ ৰাকেশৰ লগত 10 1.1 ৰক্তিম কলিতা। कितना हुआ अभी? খেল अभी तो शुरू हुआ है। 5 আৰু 3 हुआ है। খেলা পুৰা পাল্টি গেল। ৰাকেশে 1 হাত দিলে আৰু 8 আৰু মাত্ৰ 2 লাগে। কামন মোহন বাবু, ইমান ধুনীয়া খেলা খেল লাষ্টত কি ফাল্টু কৰিছা তুমি? তেৰি খেলা কি উল্টে দিলে ৰাকেশে। 8 আৰু 6 8 9 और ये मोहन जी ऑल ओके ओके আৰু ট্ৰেক নাই কেঞ্চেল কি মাৰি দিলে দেখোন শেষ। তো প্ৰথমখন খেলা শেষ হ'ল আৰু আমাৰ মোহন বাবু বহুত প্ৰথমতে টপৰ আছিল, কিন্তু লাষ্টত হাৰিল আৰু উপায় নাই কি খেলা জিকাৰ থাকে। তো গাইজ মই জিকি গ'লোঁ এই খেলাখনত। তো ই হাৰি গ'ল, তাৰপিছত এতিয়া লটাৰী হ'ব ফাইনেলখন মানে কাৰ লগত পাওঁ আৰু দে গাইজ দেখো। এটা আচপাতা আছে কোনে ধৰে ধৰ, এটা দিয়ে আৰু বি থাকিব। এইটো ধৰিছে এডালত ভাৰ্গৱলত খেলাব, মই ফাইনেলত পাইছিলোঁ ৰানাৰ দে। তো গাইজ এবাৰ আমাৰ খেলা হ'ব। এক ৱাও RK1 BK1 খেলা মজেদাৰ। 12 খেলা শেষ হ'ব দেই। ওই খেলা মজেদার খেলা 2 RK2 খতম হলা। তো গাইজ সেমিফাইনেলি পালাক। ফাইনেল খেলা আৰু কি হ'ব
দে গাইছ খেলা থাকে আৰু 17 21 আৰু 17 খেলা চলি আছে লাষ্ট পইণ্ট লাগে 18 আৰু 21 তো গাইছ ফাইনেলত জয় গেল ফাইনেলত জয় গেল গাইছ তে আমাৰ এও গিফ্ট লৈ আহা মঞ্চলৈ আমি আহি গৈছোঁ মানে দেখাই গৈছি আমাৰ বিখ্যাত ৰানাৰশ্বিপ এও আছে আমাৰ ৰানাৰশ্বিপক আমি সৰু এটা গিফ্ট দিছোঁ আনবক্সিং হ'ব গাইছ চাই থাকক আৰু আমাৰ বিখ্যাত প্লেয়াৰ তেওঁ আমি ফাইনেলটো দিছোঁ ফাইনেলটো দিছোঁ তো আনবক্সিং কৰবি তো গাইছ আমাৰ প্ৰথমতে ৰানাৰশ্বিপে খুলচোন কি আছে স্পন্সাৰ বাই জিঅ'ই কি দিছি কি দিছে চাও আমাক জিঅ'ই সিয়ে খাচি হমি বস্তু দিয়া নছিল এইটো কি দেখাই দিয়া আমলা একদম বঢ়িয়া বস্তু দিছে এইটো আৰু এইটো কি আছে এইটো পাৱাৰ্ড বাই না আছে পানটো বেয়া হৈ গৈছে এইটো মানে ফ্ৰম মুম্বাই আৰু গাইজ আমাৰ এবাৰ আমাৰ খুলব দে ভাই খুলচোন কিবা আছে মস্ত ডাঙৰ আমাৰ ফাইনেলৰ গিফ্ট ও গাইজ আৰু পেকিং ডেইৰী মিল্ক গাইজ ভেলেণ্টাইন ডে একদম মানে চকলেট ডে সব ডে বেলেগে চকলেট নেদলিও চকলেট দে আপিক দে আপাক দে কিন্তু আমাক মানে হেৰি দিছি কমিটি দিছি থ্যাংক ইউ দেই তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল আমাৰ মানে এন্দক আমি প্ৰাইজ চাইজ দিলোঁ আমাৰ এই ৰানাৰশ্বিপ আৰু এক ভাই প্ৰাইজটো কেনে লাগছে পেকিং চাক গাইজ মোবাইল এইটো বাৰু এই পেকিং চাক এই ধুনীয়াৰ পেকিং ফাইনেলে গোটাই দিছোঁ যোনে ফাইনেল বাছি অলপতো ডাঙৰকৈ পেকিং কৰিবই লাগিব আৰু আপোনাৰ কেনে লাগছি পাৱাৰ্ড বাই মানে কি বুলি কয় তামোল মই জানো তামোলটো দিবই লাগিব মানে তো গাইজ আজি এনেকৈ তো গাইজ মানে আগৰ ভিডিঅ'টোত ভাল ৰেছপন্স পাইছিলোঁ সেইকাৰণে মানে এইটো 2 বনাই দিছোঁ গাইজ হয় শ্বেয়াৰ মাৰক চাই কিনে যায় লাইক এটা কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰি দিয়ক সোনকালে 92টা আজি 100টা হ'ব বুলি আশা কৰোঁ গাইজ এইটো ভিডিঅ' দিয়াৰ পাছত তো গাইজ আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম
नो और ये मोहन जी ऑल ओके 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 ओके